দরজা খোলা ফোন বিজি হয়ে গেছে এই আলুয়া চিকেন কি আনছা মই নানিব কৈছিলো না নানিব ক'লে আনিম মই উল্টাটো কৰিম ঘৰ সোমালোহে বন্ধুসকল চিকেন আনিছো বনাব কবিতাই তাই বনাব বাকি আমি ৰকচি খাম কোন মন দিস ইজ ফৰ ইউ এয়া অৰেঞ্জ তোমাৰ কাৰণে লোৱা হেপি নে হাই দিয়া হাই দিয়া ঐ নাই বল আছে আৰু এইখিনি তোমাৰ কি কিবা হেৰি দিব দিছে নেকি এইখিনি তোমাৰ এইখিনি জানৰ ভগৱান এনেকুৱাকে আনেনে আৰু ইমান উপায় একেলগতে খাব পাৰি না তুমিহে পাৰা সেনেকে তুমিতো ৰাক্ষস এইবিলাক বস্তু ঐ মই ৰাক্ষস জান ৰাক্ষস বুলি কৈ খুব ফূৰ্তি পাইছে বান্দৰে মই ৰাক্ষস তাৰমানে মই ভগালো দুটা মই নিজে এটাও নাখালো এতিয়া ৰাক্ষস হলো মই তোমাক দিলো জানকো দিলো তোমাকো দিলো ৰাক্ষস হলো মই দেখিলা তুমি এইকেইটা বস্তু দেখিলে যে তুমি নাখাবা মই খাম কিন্তু মই এটা হিচাপত খাম না মই তোমালোকৰ নিচিনা ৰাক্ষস নহয় মই ৰাক্ষস নহয় না পাঁচটাকে সোমাই দিব মুখত